মা মোক আশীৰ্বাদ দি তই 400 বছৰ জীয়াতে থাক এই চলিয়াত মই হেপী নিউ ইয়াৰৰ পাৰ্টিত খানা ৰান্ধিবা আছো কওঁ এতিয়া মোক কি খানা ৰান্ধিবা লাগে তই কি ৰান্ধিবি তোৰ মুখখন চাই গম পোৱা গৈছে তইতো গোলাপ জামুন বানাবা নাজনা সেইকাৰণে তই ৰসগোল্লাই বনাবি যা সোনকালে বনোগে ৰসগোল্লা বনাতে এইটো কাৰণে তালিয়া পাৰাও তই যা এতিয়া সোনকালে আৰু ৰসগোল্লা বনোৱাৰ কাৰণে আৰম্ভ কৰ যা সোনকালে যা তই কি কৰি আছা ৰহে বাথৰুমত যাওঁ পেচাব কৰিবা পিছত মুতবি তই এতিয়া প্ৰথমতে ৰসগোল্লা বানাই পেলাই আমাক খোৱা खत्म बाय बाय टाटा गुड बाय गया ৰসগোল্লা বনাওঁতে সময় লাগে সেইকাৰণে প্ৰথমতে মুতিম তাৰপিছত ৰসগোল্লা বনাম যাওঁ না মই এতিয়া হেই বাল প্ৰথমতে মই মুতব যামেই भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ ইফালে লাইটো নাই টেংকিতো পানী কম আছে প্ৰথমতে ময়ে মুতবা যা ভাল হ'ব ময়ে মুতবা যাম প্ৰথমতে মাথা গৰম নকৰিবি মোৰ নহ'লে ইয়াতে মোৰ মোটা হ'লে যাব সোনকালতে মুতবা যাবা দি মোক তই মোৰ সন্মুখত ইমান ডাঙৰকে কথা ক'ত সাহস পালি তই গল কাটি দিম তোৰ মই ঐ হগ্নি খ এই সেইখনত তালা লাগি দি এক মুতমান মনা কৰি দি ঠিক আছে মই লগাই দি আছো अभी मजा आएगा ना भिड़ो माल की दे रहे এই বল তাইৰ মেইন পাৰ্টত তালা লাগে দি